সুগ্ৰীৱৰ দ্বাৰা সীতাৰ অন্বেষণৰ কাৰণে পূবফালে বান্দৰ সৈন্য প্ৰেৰণ। শ্ৰীৰামে ক'লে, হে মিত্ৰ, সৈন্যবিলাকক অতি শীঘ্ৰে সীতাক বিচাৰি পঠাই দিয়া। তুমি যদি জানকীক উদ্ধাৰ কৰা তেতিয়াহে তোমাৰ কাৰ্য সিদ্ধি হ'ব। শ্ৰীৰামৰ পৰা অনুমতি লৈ নানান ফালে সেনাপতিৰ লগত অসংখ্য সেনা দি পঠালে। সুগ্ৰীৱে বিনোদ সেনাপতিক ক'লে, হে সেনাপতি, তুমি সহস্ৰ কোটি সৈন্যসহ সীতাৰ অন্বেষণত পূবফালে যোৱা। নদ নদী বহুত দেশ পাবা, সেই স্থানত গৈ প্ৰৱেশ কৰিবা। যিমান পুণ্য দেশত পুণ্য স্থান পোৱা সকলো বান্দৰ লৈ তাত উপস্থিত হ'বা। তাৰ পৰা গংগা নদী পাৰ হ'বা, তাৰ পৰা সৰজু নদী পাৰ হ'বা, কৌশিকী পাৰ হ'বা। তাৰ দুই পাৰতে গৰু চৰে, মধ্যত গোমতী। গোমতী পাৰ হৈ সৰস্বতী পাৰ হ'বা। তাৰ পৰা মলয় দেশ পাবা, তাৰ পৰা কাশ্যপৰ দেশ, তাৰ পৰা মগধ দেশ পাৰ হ'বা। ব্ৰহ্মপুত্ৰ পাৰ হৈ মন্দৰ পৰ্বত, তাৰ পৰা কিৰাতৰ দেশ, তাৰ পৰা কৰ্ণাট দেশ আৰু শাকদ্বীপ। কিৰাতৰ পাৰত ঋষভ পৰ্বতলৈ যাবা, তাত দেৱতাসকলে কেলি কৰি থাকে। তাত গৈ সীতা লংকেশ্বৰক বিচাৰিবা। তাৰ পূবফালে ক্ষীৰোদ সাগৰ, ক্ষীৰোদৰ ওপৰত সহস্ৰ শিখৰত শ্বেত নাগধৰ। সহস্ৰ ফণাত আছে সহস্ৰ মণি। মণিৰ পোহৰত ৰাতিও দিনৰ নিচিনা হৈ থাকে। ক্ষীৰোদ সাগৰে পৃথিৱীক ধৱল কৰে। শ্বেতনাগৰ শিৰত সহস্ৰ ফণা ধৰে। শ্বেতগিৰিয়ে গগনমণ্ডল শ্বেত কৰে। পূৰ্ব দিশক সেই তিনিজনাই ধন্য কৰে। সকলোৱে সেই অনন্ত মহাৰাজক বন্দনা কৰিবা। মহেশ্বৰ বন্দী হ'লে কাম সিদ্ধি হ'ব। উভয় পৰ্বতৰে পূবফালে স্বৰ্ণ তাল বৃক্ষ অপাৰ আছে। মণি মাণিক্যত তাৰ গুৰি বান্ধি থৈছে। তাত গৈ সীতাক অন্বেষণ কৰিবা। যদি তাত সীতাৰ সন্ধান নোপোৱা, কালোদক পৰ্বতত প্ৰৱেশ কৰিবা। সেই পৰ্বতত ক'লা জল সৰোবৰ আছে। তাত ৩ কৌটি সৰ্প আছে। সৰ্পীয়ে যদি হাই কৰে সৰ্বলোক মৰে। তাৰ ওচৰলৈ দেৱতা দৈত্য ভয়তে কোনো নাযায়। নদ নদী গিৰি গুহা বিচাৰি চাবা, তাত লংকেশ্বৰক লগ পাব পাৰা। তাত যদি নোপোৱা লোহিত পৰ্বতত প্ৰৱেশ কৰিবা। সেই পৰ্বতত ত্ৰিযোজন নদী আছে। তাত বিষম পথাৰ আছে। তাৰ পূবফালে লোহিত সাগৰ। সেই জলৰ ভিতৰত দুৰন্ত ৰাক্ষস আছে। সেই ৰাক্ষসবিলাক দেখিবলৈ ৰক্তবৰ্ণ। তাৰ তীৰত ৪ যুগীয়া এডাল গছ আছে। সোণৰ শিমলু গছ গোটেই গাতেই কাঁইট। গোটা গোটা সুবৰ্ণৰ ফল ধৰে। জলৰ পৰা ৰাক্ষসবিলাকে তাৰ ওপৰত ফুৰে। দেৱতাসকলে ভয়ত তালৈ নাযায়। তাত যদি জানকীক বিচাৰি নোপোৱা, পূব সাগৰৰ তীৰত গৈ প্ৰৱেশ কৰিবা। সেয়া অতি সাৱধানেৰে কপিসকলে পাৰ হ'বা। উদয়গিৰিৰ সৰ্ব অংগ স্বৰ্ণময়। সূৰ্যৰ উদয়ত পৃথিৱী উজ্বলি উঠে। ৩,২০০,০০০ যোজনৰ পথ। চকুৰ নিমিষতে সূৰ্যই যাতায়ত কৰে। মুনিগণে বিধানমতে তপ কৰে। উদয়গিৰিৰ পূবত সূৰ্যোদয় নাই। অন্ধকাৰময় দেশ বুলি জানিবা, সেই দেশ আমাৰ গোচৰ নহয়। উদয়গিৰি দেখাৰ পাছত বান্দৰবিলাক ফিৰিবা। উদয়গিৰিৰ যাতায়তত এমাহ লাগে। এমাহৰ ভিতৰত যদি বান্দৰ ঘূৰি নাহে, সিহঁত নিজৰ দুখত সবংশে মৰিব। সুগ্ৰীৱৰ আজ্ঞা পাই বান্দৰবিলাকে সীতাক বিচাৰি পূবফালে যাত্ৰা কৰিলে।